নমস্কাৰ, মই ঋতুৱে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসমীয়া পাকঘৰলৈ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মাছৰ কণীৰ এটা ৰেচিপি। তেনেহ'লে ব'লক আৰম্ভ কৰোঁ। এয়া প্ৰথমে মই এখন কেৰাহী পাতি লৈছোঁ। বনোৱাৰ আগতে চাই লওঁ আহক মই এই ৰেচিপিটোত কি কি ব্যৱহাৰ কৰিছোঁ। এয়া মাছৰ কণী, আদা নহৰু আৰু জলকীয়াৰ পেষ্ট, মই পিঁয়াজ দুটা সৰু সৰুকৈ কাটি লৈছোঁ, তেজপাত, অলপ গৰম মছলা, অলপ জিৰা গুড়ি লৈছোঁ আৰু অলপ মিট মছলা লৈছোঁ। এতিয়া কেৰাহীত মই অলপ তেল দি দিম। তেলখিনি গৰম হোৱাত মই এতিয়া ইয়াত মাছৰ কণীখিনি দি অলপ আধা ভজা কৰি ল'ম। মাছৰ কণী ভাজিলে সকলোৱে জানেই চাগে বহুত ফুটি আহে, সেইকাৰণে মই ঢাকোনখন লগাই দিছোঁ আৰু ঢাকোন লগাই লগাই এনেদৰে মই ভাজি ল'ম। এতিয়া অলপমান নিমখ দি দিছোঁ। প্ৰথমে বেছিকৈ নিমখ নিদিব, কাৰণ ৰেচিপিটো পিছত মই আকৌ নিমখ ব্যৱহাৰ কৰিম যিহেতু। আকৌ ইয়াত ঢাকোন লগাই দিলোঁ। এতিয়া মাছৰ কণীখিনি ভালদৰে মই ভাজি ল'ম। এয়া মোৰ মাছৰ কণী প্ৰায় ভাজা হৈ গৈছে। এতিয়া মই মাছৰ কণীখিনি কাঢ়ি সেই একেখন কেৰাহীতে জোখমতে তেল লৈ ল'ম। আপোনালোকে, মই যিহেতু মাছৰ কণী বেঙেনাৰ সৈতে বনাম, আপোনালোকে বেঙেনাৰ পৰিমাণ অনুসাৰে তেল দিব। প্ৰথমে তেজপাতকেইটা দি দিলোঁ আৰু গোটা গৰম মছলাকেইটাও তাতে দি দিলোঁ। গৰম মছলাকেইটা যেতিয়া অলপ ফুটি উঠিব তেতিয়া তাতে মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। এয়া মোৰ পিঁয়াজ প্ৰায় ভজা হৈ গৈছে। এতিয়া মই আদা নহৰু আৰু জলকীয়াৰ পেষ্টখিনি ইয়াতে দি দিম। ডাঙৰ চামুচেৰে প্ৰায় 2 চামুচমান মই ইয়াত ব্যৱহাৰ কৰিছোঁ। ভালদৰে ভজা হৈ গ'ল। এতিয়া যিখিনি গুড়ি মছলা মই ৰাখি থৈছিলোঁ সেইখিনিও দি ভালদৰে ভাজি ল'ম। হালধি দিলোঁ জোখমতে। এতিয়া এইখিনি ভালদৰে মই লৰাই অলপ সময় ভাজিম আৰু অকণমান মই পানী দি দিছোঁ, নহ'লে মছলাখিনি তলত ধৰি যাব পাৰে। মছলা তলত ধৰি গ'লে বৰ বেয়া লাগে খাবলৈ। এয়া দেখিছে মই ভালদৰে ভাজি ল'লোঁ মছলাখিনি। এতিয়া মই ইয়াতে কাটি থোৱা বেঙেনা আৰু আলুখিনি দি দিম। আপোনালোকে আলু নিদিবও পাৰে। মোৰ ছোৱালীজনীহে আলু খাই ভাল পায়, সেইবাবে মই বেঙেনাৰ সৈতে আলু দি দিছিলোঁ, কিন্তু আলু নিদিয়াকৈ বনালে বেছি ভাল লাগে। পুনৰ ভালদৰে লৰাই ল'ম। এয়া মোৰ ভালদৰে লৰোৱা হৈ গৈছে। এতিয়া এইখিনি মই নিমখ অলপমান দি দিলোঁ জোখমতে। ভালদৰে লৰাই মই ঢাকোন মাৰি সিজিবলৈ দিম। গেছটো চিমত ৰাখি থৈছোঁ। প্ৰায় 10 মিনিটমান সময় মই এনেদৰে ঢাকি থৈ দিছিলোঁ। এতিয়া আকৌ এবাৰ লৰাই ল'ম আৰু চাম বেঙেনাখিনি আলুখিনি সিজিছে নে নাই। মোৰ প্ৰায় সিজিছে বেঙেনা আলু, সম্পূৰ্ণ সিজি যোৱা নাই। এইখিনি সময়তে মই ইয়াত মাছৰ কণীখিনি যোগ কৰিম। এয়া মাছৰ কণীখিনি দি দিলোঁ। দি ভালদৰে লৰাম। লৰাই পেলাই পুনৰ মই ঢাকোন লগাই থৈ দিম প্ৰায় 10-15 মিনিটমান সময়ৰ বাবে। এয়া চাওক মাছৰ কণীখিনি প্ৰায় বেঙেনাৰ সৈতে মিলি গৈছে। এতিয়া হেতাৰখনেৰে মই অলপ ভালদৰে হেঁচি হেঁচি মাছৰ কণীখিনি ভাঙি দিম, কাৰণ মাছৰ কণী পটককৈ গলি নাযায়। তাৰ বাবে অলপ হেতাখনেৰে মই হেঁচি হেঁচি মাছৰ কণীখিনি আৰু বেঙেনাখিনি মিলি যোৱাকৈ ভাঙি দিছোঁ। আপোনালোকে এই ৰেচিপিটোত পাৰিলে অলপ মান ধনিয়া দি দিবচোন, খাবলৈ আৰু ভাল হয়। মোৰ ওচৰত নাই বাবে মই দিয়া নহ'ল।
এয়া এতিয়া মোৰ মাছৰ কণী আৰু বেঙেনাৰ ৰেচিপিটো হৈ গ'ল। আজিৰ ভিডিঅ'টো কেনে পালে মোক জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলত যদি আপুনি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক এটা দি দিব। এয়া আজি মোৰ দুপৰীয়াৰ থালিখন। পুনৰ এটা নতুন ৰেচিপিৰ সৈতে লগ পাম, তেতিয়ালৈ আহোঁ। ধন্যবাদ।